অসমৰ বিভিন্ন কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পত বন্দী হৈ থকা 42 গৰাকী বাংলাদেশী সোমবাৰে নিজ নিজ দেশলৈ উভতাই পঠোৱাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। অসমৰ কামৰূপ, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, গুৱাহাটী কাছাৰ, কৰিমগঞ্জ, শোণিতপুৰ আৰু দক্ষিণ শালমাৰা বিভিন্ন স্থানৰ পৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা বাংলাদেশীসকলক সীমান্ত শাখাৰ আৰক্ষীয়ে নিজ নিজ জিলাৰ কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পৰ পৰা লৈ কৰিমগঞ্জ উদ্দেশ্যে যাত্ৰা কৰিছে। সোমবাৰে পুৱা কৰিমগঞ্জ উপস্থিত হোৱাৰ পাছতে একেলগে 42 গৰাকী বাংলাদেশীক হোতাৰকন্দি স্থল কাষ্টম বন্দৰেদি বাংলাদেশী সিলেট জিলাৰ হেওলা কাষ্টম বন্দৰেদি চমজাই দিয়া হ'ব। ভাৰতীয় সুৰক্ষাৰ বাহিনীৰ সহযোগত অসম আৰক্ষী সীমান্ত শাখাই সোমবাৰে পুৱা 10 বজাতে সিলেট জিলাৰ বিৰজিত বজাৰ হেলাই কাষ্টম বন্দৰেদি চমজাই দিয়া হ'ব।